Hello friends, আজি মই আপোনালোকক Google Photos নামৰ এপটোত আপোনালোকে ফটোজ ভিডিঅ'জবোৰ কেনেকৈ বেকআপ কৰি ৰাখিব পাৰে তাৰ বিষয়ে অকমান ক'বলৈ চেষ্টা কৰিম। সো আশা কৰিলো ভিডিঅ'টো লাষ্টলৈকে চাব আৰু চেনেলটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো পাৰিলে লাইক কৰি দিব। সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো। ইয়াত আপুনি দেখিবলৈ পাইছে মই Google Photos ওপেন কৰিছো। তাৰপিছত ইয়াত ক্লিক কৰি আপুনি সেটিংছলৈ যাব। তাৰপিছত সেটিংছত বেকআপ এণ্ড সাইন দেখিবলৈ পাইছে, তাত হেতু অন কৰি দিব। অন কৰাৰ পিছত আপোনাৰ ইমেইলটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত ইয়াতে বেকআপ ডিভাইস ফোল্ডাৰ্ছত গৈ যোনকেইটা ফোল্ডাৰ্ছ আপুনি বেকআপ কৰিব বিচাৰে বা ভিডিঅ'ছ সেইটো সিলেক্ট কৰি দিব। তাৰপিছত হাই কোৱালিটি ইয়াত আপলোড সাইজ সিলেক্ট কৰিলে আপুনি ফ্ৰী আনলিমিটেড ষ্টৰেজ পাব আৰু অৰিজিনেল সিলেক্ট কৰিলে আপুনি 15 GB কৰি দিব। সো হাই কোৱালিটিটো কৰিলে আপোনাৰ ভাল হ'ব। তাৰপিছত ইয়াত সেলুলাৰ ডাটা পেক দেখিবলৈ পাইছে। ভিডিঅ'ছ লাগিলে ভিডিঅ' সিলেক্ট কৰিব বা ফটোজ। তাৰপিছত আপোনাৰ ডাটা অন থাকিলে আপোনাৰ অটোমেটিক্যালি হৈ থাকিব। মই দেখাই দিছোঁ আৰু ইয়াত এছিষ্টেণ্টত দেখিবলৈ পাইছে বেকআপ হৈ আছে। সো আপোনাৰ ডাটা কেতিয়াবা কম থাকিলে সেটিংছত গৈ বেকআপ এণ্ড সাইনটো অফ কৰি দিব। ধন্যবাদ।